আজি পুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ পলকতে চাওঁ আহক। আত্মসহায়ক গোটৰ মাজত বাহন বিতৰণ মন্ত্ৰী অতুল বৰাৰ। অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ অধীনত বোকাখাতত মহিলা সবলীকৰণৰ বাবে দুটা আত্মসহায়ক গোটৰ মাজত অসীম গ্ৰামীণ এক্সপ্ৰেছ অধীনত মেজিক আৰু অটোভান প্ৰদান কৰিলে মন্ত্ৰী অতুল বৰাই। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে অসম চাহ কল্যাণ বিভাগৰ তৰফৰ পৰা চাহ বাগিচাৰ লাইন চকীদাৰসকলক বিনামূলীয়াকৈ চাইকেল বিতৰণ কৰে। বোকাখাত মহকুমাৰ পশুধন উন্নয়নৰ বাবে নিয়োজিত জিলা বহুমুখী কৃত্ৰিম গো প্ৰজননসকলক একোটাকৈ টেবলেট প্ৰদান কৰে মন্ত্ৰী বৰাই। এই আঁচনিসমূহৰ জৰিয়তে জনসাধাৰণৰ চৰকাৰখনে বহু পৰিমাণে সহায় হাত আগবঢ়াইছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে। এবাৰ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা ছাত্ৰ ছাত্ৰী বহিব নোৱাৰিব মেট্ৰিক পৰীক্ষাত। অসম মাধ্যমিক শিক্ষা পৰিষদ সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। হাইস্কুল শিক্ষান্তত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সন্দৰ্ভত জাৰি কৰিলে নিৰ্দেশনা। আভ্যন্তৰীণ পৰীক্ষাৰ নম্বৰ অন্তৰ্ভুক্তিৰ বাবে পৰ্টেল মুকলি। ব্যৱস্থাৱলী ৰূপায়ণ কৰিব নোৱাৰাৰ শিক্ষানুষ্ঠানৰ বাতিল হ'ব পাৰে স্বীকৃতি। আন এটা গুৰুত্বপূৰ্ণ খবৰ। আশাকৰ্মীৰ প্ৰতিবাদ উত্তাল চিৰাং। ক'ভিড-19ৰ বিৰুদ্ধে চলি থকা যুঁজৰ কোনো ধৰণৰ কামত অংশ নোলোৱাৰ হুংকাৰ চিৰাং জিলাৰ আশাকৰ্মী। কাজল গাঁৱত জিলা উপায়ুক্তৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ আশাকৰ্মী। এইবাৰ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। উপ নিৰ্বাচন। থাওৰাৰ অলিয়ে গলিয়ে শিল্পী মহেন্দ্ৰ হাজৰিকা। থাওৰাৰ অলিয়ে গলিয়ে ৰাইজৰ দলৰ হৈ উপ নিৰ্বাচনৰ প্ৰচাৰ চলোৱা দেখা গৈছে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাক। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ হৈ প্ৰচাৰ চলাই থকাৰ সময়তে ETV ভাৰতে হোৱা এক সাক্ষাৎকাৰত শিল্পীগৰাকীয়ে কয়, মানুহ ভাল পাওঁ বাবেই মানুহৰ মাজলৈ আহিছোঁ। কোনো ৰাজনীতি মানুহ নহয় মই। অখিল গগৈক ভাল পাওঁ বাবেই অলপ সঁহাৰি দিবলৈ আহিছোঁ বুলি মন্তব্য প্ৰকাশ কৰে মহেন্দ্ৰ হাজৰিকাই। এইবাৰ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আতচবাজী উদ্যোগ। দুবছৰে নাই আতচবাজীৰ ব্যৱসায়। এইবাৰ আশাৰে আতচবাজী প্ৰস্তুত ব্যস্ত বৰপেটা আতচবাজী শিল্পী। হিন্দু ধৰ্মাৱলী লোকসকলৰ পবিত্ৰ উৎসৱ দীপাৱলী সমাগত। দীপাৱলীৰ বাবে আতচবাজী প্ৰস্তুত কৰাত কামত ব্যস্ত হৈ পৰিছে বৰপেটা থলুৱা আতচবাজী শিল্পীসকল। ক'ভিড পৰিস্থিতিৰ বাবে বিগত দুটাকৈ বছৰে দীপাৱলী পালনৰ ক্ষেত্ৰত জাৰি কৰা চৰকাৰী নিৰ্দেশনাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে বৰপেটা আতচবাজী শিল্পীসকল। অৱশ্যে এইবেলি দীপাৱলী পালনৰ ক্ষেত্ৰত চৰকাৰী নিষেধাজ্ঞা থাকিব বুলিয়েই আশা কৰিছে আতচবাজী শিল্পীসকলে। বৰপেটা থলুৱা আতচবাজী শিল্পীসকলৰ আশা গুৱাহাটীৰ বজাৰখনৰ মুকলি কৰি দিলেই অন্তত কিছু পৰিমাণে উৎকৃত হ'ব পাৰিব আতচবাজী শিল্পীসকলৰ পৰিয়াল। এইবাৰ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত কাৰ্যালয়ৰ ভিতৰতে গুৰুলাগুৰুলুকৈ প্ৰহাৰ কৰিলে মহিলাক। আমগুৰিত পঞ্চায়ত কাৰ্যালয়ত সংঘটিত হৈছে এক জঘন্য কাণ্ড। পঞ্চায়ত কাৰ্যালয়ৰ ভিতৰত দুৱাৰ বন্ধ কৰি ৱাৰ্ড সদস্যাক মাৰপিট কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে চিলাপথাৰ থানাত গোচৰৰ ভুক্তভোগী। এইবাৰ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। উপ নিৰ্বাচনৰ বা মই সদায় 1 নম্বৰতে আছোঁ আৰু থাকিম। এই মন্তব্য ৰূপজ্যোতি কুৰ্মী। মই সদায় 1 নম্বৰতে আছোঁ আৰু থাকিম। এই মন্তব্য ৰূপজ্যোতি কুৰ্মী। মিনি দিছপুৰলৈ পৰিণত হৈছে মৰিয়নি বৰ্তমান ভৰি পৰিছে শাসকীয় দল নেতা পালি নেতাৰ। সমষ্টিবাসীৰ বাবে ঘোষণা কৰিছে ন আঁচনি। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰিয়নিত ৰূপজ্যোতি কুৰ্মী হৈ বজালে ৰণডংকা। মৰিয়নিৰ নিৰ্বাচনী প্ৰচাৰত এক প্ৰকাৰে জয়হুংকাৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰো। এইবাৰ লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কলৈ গ'ল সুৰুজ অসীম আৰু বিচিত্ৰ। তিনিচুকীয়াত 4 দিনে সন্ধানহীন 3 যুৱক। আলফাত যোগদানৰ সন্দেহ। আই পিতাই আমি বহু দূৰলৈ আহিলোঁ। আমাক ফোন কৰি নাথাকিব। আপোনালোক কুশলে থাকিব। আমি কুশলে আছোঁ। তেনেকৈ কৈ আজিলৈকে মোবাইল অফ তিনিচুকীয়াৰ 3 যুৱক। নাই কোনো সন্ধান। আলফাৰ স্বাধীনত যোগদানৰ সন্দেহ। এইবাৰ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰক প্ৰহাৰ কৰাক লৈ উত্তপ্ত সাপেখাইটি কুৰিবাৰী বাগিচা প্ৰাথমিক বিদ্যালয়। কুৰিবাৰী বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জনা গগৈৰ বিৰুদ্ধে 2য় শ্ৰেণীৰ অধ্যয়নত এজন অসুস্থ ছাত্ৰক প্ৰহাৰৰ অভিযোগ। ছাত্ৰজনে এই কথা ঘৰত অৱগত কৰাত এই ঘটনাক লৈ সৰব হৈ পৰে অভিভাৱক। এইবাৰ লৈ আছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজকন্যা চেয়াৰমেনৰ জামিন নাকচ কৰিলে উচ্চ ন্যায়ালয়ে।
মঙলবাৰে ৰাজকন্যা বৰুৱাই দাখিল কৰা জামিন আবেদনৰ শুনানিৰ দিন আছিল যদিও চাৰ্জশ্বীট দিয়াৰ বাবে উচ্চ ন্যায়ালয়ত জামিন নাপালে ৰাজকন্যা বৰুৱাই। ইফালে শ্বহীদক অপমান কৰা আৰু বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিধায়ক শ্বেৰমান আলীৰ জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এইবাৰ আপোনালোকলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আছোঁ। কৰোনা পজিটিভ হৈ বট্ৰদবাত এজনৰ মৃত্যু। বট্ৰদবা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য জিতেন কলিতাৰ ক'ভিড পজিটিভ হৈ মৃত্যু। এবাৰ লৈ আছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত নতুন SOP কাৰফিউ সময়সীমা বৃদ্ধি। নতুন SOPত 11 বজালৈ বৃদ্ধি। সান্ধ্য আইনৰ সময়সীমা 10 বজালৈকে খুলিব পাৰিব দোকান পোহাৰ। এবাৰ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চীন ৰাছিয়া নিউজিলেণ্ডত পুনৰ বৃদ্ধি কৰোনাৰ লকডাউন ঘোষণা। পুনৰ চীনৰ লগতে বিশ্বৰ কেইবাখনো দেশত কৰোনাৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। পুনৰ বহুকেইখন দেশত কৰোনাৰ সংক্ৰমণে লৈছে তীব্ৰ ৰূপ। চীনৰ 4 নিযুত জনসংখ্যাৰ চহৰ লানজৌত ঘোষণা কৰা হৈছে লকডাউন। চহৰখনত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। লানজৌ চহৰৰ চীনৰ উত্তৰ পশ্চিমত অৱস্থিত। বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত চীনৰ চৰকাৰে চহৰখনত লকডাউনৰ আদেশ জাৰি কৰিছে। লানজৌ চহৰত জৰুৰীকালীন কামৰ বাহিৰে কাকো ঘৰৰ পৰা ওলাবলৈ যাবলৈ অনুমতি দিয়া হোৱা নাই। সকলো সামাজিক কাৰ্যসূচী নিষিদ্ধ কৰা হৈছে আৰু কাকো আৱাসিক আৰু বাণিজ্যিক আস্থানত যাবলৈ অনুমতি দিয়া হোৱা নাই। উল্লেখযোগ্য যে 2 বছৰ পূৰ্বে অক্টোবৰ আৰু নৱেম্বৰৰ সময়ছোৱাত চীনত কৰোনা ভাইৰাছৰ প্ৰাৰম্ভিক সংক্ৰমণ আৰম্ভ হৈছিল আৰু তাৰ পৰাই কৰোনা ভাইৰাছ সমগ্ৰ বিশ্বলৈ বিয়পি পৰিছিল। আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে নৱেম্বৰৰ আৰম্ভণিতে এসপ্তাহৰ বাবে কৰ্মস্থান বন্ধ কৰাৰ চৰকাৰী প্ৰস্তাৱত অনুমোদন জনাইছে। নিউজিলেণ্ডত আকৌ নতুনকৈ কৰোনাৰ সংক্ৰমণৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। ৰাছিয়াত নতুনকৈ কৰোনাৰ ৰোগী ইতিমধ্যে দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱাৰ 24 ঘণ্টাত ৰাছিয়াত কৰোনাৰ ভাইৰাছৰ ফলত 1028 জন লোকৰ মৃত্যু হৈছিল। আনহাতে কৰোনাৰ সংক্ৰমণত এদিনত মুঠ 34,037 জন নতুন ৰোগী মৃত্যু হৈছিল।